নমস্কাৰ ওয়েলকাম ব্যাক টু মাই চেনেল সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা বিউটি বাইলুং অৰ্থাৎ চুমকি কছাৰীক বহুত দিনৰ পৰাই বেহাৰবাৰী আউটপোষ্টত দেখা পোৱা নাই আৰু সেইবাবে বিউটি বাইলুঙৰ অনুৰাগীসকলে বহুতে প্ৰশ্ন কৰি আছে যে বিউটি বাইলুঙে অভিনয় এৰিলে নেকি বেহাৰবাৰী আউটপোষ্ট এৰিলে নেকি আসলতে তেনেকুৱা নহয় বিউটি বাইলুং বৰ্তমান আছে বন্ধু বান্ধৱীসকলৰ লগত পাঞ্জাবৰ অমৃতসৰৰ গোল্ডেন টেম্পল দৰ্শন কৰিব গৈছে আৰু তাৰ পৰাই আমাৰ লগত কেইটামান ফটো আৰু ভিডিও শেয়াৰ কৰিছে আৰু সেইখিনি আপোনালোকক দেখাই আছো ভিডিওটি চাই নিশ্চয় আপোনালোকে গম পাইছে যে বিউটি বাইলুং বেহাৰবাৰী আউটপোষ্ট এৰা নাই দৰাচলতে ফুৰি আছে বন্ধু বান্ধৱীসকলৰ লগত গতিকে চিন্তাৰ কোনো কাৰণ নাই অতি শীঘ্ৰেই বিউটি বাইলুং অসম আহি পালেই বেহাৰবাৰী আউটপোষ্টত অভিনয় পুনৰ আৰম্ভ কৰিব আশা কৰিছো আজিৰ ভিডিওটি চাই ভাল পাইছে আজিৰ ভিডিওটি এইখিনি আছিল পুনৰ লগ পাম অন্য এটি ভিডিওলৈ